স্বাগতম জনাইছোঁ। এই আমাৰ ওচৰতে মানে গৰখীয়া থান এখন আছে, তাতে নাম আছে, তাতে আহি আছোঁ। বলক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মৰিগাঁও ডিষ্ট্ৰিক্টৰ কপাহাৰা হয়। ইয়াত প্ৰত্যেক বছৰে অনুষ্ঠানটো হয়। আপোনালোকে যদি আহিব পাৰে। বহুত মানুহ হয় আমাৰ কপাহাৰা এৰিয়াটো। কপাহাৰা বুলি নহয়, বহুত দূৰৰ পৰা মানুহ আহে। মই প্ৰত্যেক বছৰে আহোঁ, আপোনালোকে আহিব পাৰে। এইটো এখন বৰশী থানখন কেনেকৈ হৈছিলে, আপোনাৰ বানপানী আহিছিলে এবাৰ। বানপানী আৰু তাৰিখটো মোৰ মনত নাই বৰ বিশেষ, আৰু মই ইমান সেইকাৰণে আপোনালোকে আহিব পাৰে ইয়াতে। মানে আপোনাৰ যে বানপানীত এখন ভাগৱত উটি আহিছিলে, আৰু সেই ভাগৱতখন উটি আহি এই জেগাডোখৰতে ৰৈছিলে, আৰু এই জেগাডোখৰ ৰোৱাৰ কাৰণে মানে ইয়াতে এখন গৰখীয়া থান মানে কৰি দিলে নামটো। গতিকে আপোনালোকে আহিব পাৰে। প্ৰত্যেক বছৰে এনেকুৱা দিনতে হয় প্ৰগ্ৰামটো।